অৰুণোদয় আঁচনি বিজেপি দলৰ ব্লেকমেইল কৰা আটাইতকৈ ডাঙৰ অস্ত্ৰ। অৰুণোদয় আঁচনি দুখীয়া মহিলাখিনিক পাব লাগে, কিন্তু এই বিজেপি দল য'ত গৰু চোৰ, বুট চোৰ, মাটি চোৰ, আঁচনি চোৰ সোমাই আছে, য'ত কয়লা, বালি, পাথৰ চিণ্ডিকেট কৰা মানুহবোৰ সোমাই আছে, এই গোটেই চিণ্ডিকেট আৰু গোটেই চোৰসকলৰ চৰ্দাৰ হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। যে আজিৰ তাৰিখত নিৰ্বাচনৰ সময়ত তেওঁলোকে হিচাপ লওক যে কিমান ৰাস্তা হ'ল, কিমান ঘৰৰ ভিতৰত খোৱা পানী পাইছে, হস্পিটেলৰ ভিতৰত কি অৱস্থা, স্কুলৰ ভিতৰত কেনেকুৱা অৱস্থা, এইবোৰ চব হিচাপ লওক। ইমান যে প্ৰতিশ্ৰুতিয়ে বিজেপিয়ে যোৱা বিটিআৰ নিৰ্বাচন সময়ত দিছিল, সেইবোৰ ক'ত গ'ল? তো মানুহবোৰ এইখিনি কথা বুজি পাইছে আৰু মানুহবোৰ দেখিছে যে আজিৰ তাৰিখত বিজেপি দলৰ বিফলতা বিৰুদ্ধে UPPL আৰু BPF এই দুয়োটাই দল মানে সৰেণ্ডাৰ হৈ গৈছে, একো কথাই ক'ব পৰা নাই। তো বাস্তৱ বিকল্প হিচাপে আজিৰ তাৰিখত কংগ্ৰেছ দল ওলাই আহিছে। তথাপিও আৰু অলপ কষ্ট কৰিব লাগিব, মই ভাবোঁ, মই আশাবাদী যে আমি কষ্ট কৰিম আৰু ফলাফল ভাল হ'ব। আজিৰ তাৰিখত আৰু কষ্ট কৰিব লাগিব মই ভাবিছোঁ, কিন্তু আজিৰ তাৰিখত মই কৈছোঁ যে যিদৰে আমাৰ প্ৰস্তুতি চলিছে, সভাৰ ভিতৰত মানুহবোৰ আহিছে, দলৰ কৰ্মীখিনি কাম কৰিছে, সংগঠন য'ত আগতে আমাৰ সংগঠন অলপ দুৰ্বল আছিল, আজি সংগঠন মজবুত হৈছে। আজি আমাৰ প্ৰাৰ্থীসকল চাওক, প্ৰতিটো সমষ্টিত আটাইতকৈ উপযুক্ত ভাল প্ৰাৰ্থী আমি দিছোঁ, 3গৰাকী মহিলা প্ৰাৰ্থী আমি দিবলৈ সক্ষম হৈছোঁ, শিক্ষিত যুৱকসকল, বয়োজ্যেষ্ঠসকলক আমি দিছোঁ। তো সেইকাৰণে ভাল লাগিছে, বহুত নতুন চেহেৰা, বড়ো চেহেৰা মহিলাসকল ওলাই আহিছে, সেইটোৱে ভাল ইংগিত আৰু ইয়াৰ প্ৰভাৱ আপোনালোকে অহা বছৰ বিধানসভা নিৰ্বাচনতো দেখা পাব। অৰুণোদয় আঁচনি বিজেপি দলৰ ব্লেকমেইল কৰা আটাইতকৈ ডাঙৰ অস্ত্ৰ। অৰুণোদয় আঁচনি দুখীয়া মহিলাখিনিক পাব লাগে, কিন্তু এই বিজেপি দল য'ত গৰু চোৰ, বুট চোৰ, মাটি চোৰ, আঁচনি চোৰ সোমাই আছে, য'ত কয়লা, বালি, পাথৰ চিণ্ডিকেট কৰা মানুহবোৰ সোমাই আছে, এই গোটেই চিণ্ডিকেট আৰু গোটেই চোৰসকলৰ চৰ্দাৰ হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, যিজনে অৰুণোদয় আঁচনি উপযুক্ত মহিলাগৰাকীক দিয়াতকৈ ব্লেকমেইল কৰিবলৈ আৰম্ভ কৰিছে। কি যদি বিজেপিক সমৰ্থন কৰে তেতিয়া আঁচনি সুবিধা পাব, আৰু যদি সমৰ্থন নকৰে তেতিয়া আঁচনি সুবিধা নাপায়। আৰু মহিলাসকলেও গম পাই গৈছে যে 1250 টকা পালে ঘৰৰ ভিতৰত খোৱা পানী নাহে, জেজেমৰ পাইপৰ ভিতৰত খোৱা পানী নাহে, 1250 টকা পালে চিভিল হস্পিটেলৰ ভিতৰত ডক্টৰ নাথাকে, 1250 টকা পালে চৰকাৰী স্কুলবোৰ আকৌ খোলা নাযায়, 1250 টকা পালে এই গাঁৱৰ ভিতৰত যে মদৰ দোকান খুলিবলৈ আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, এই মদৰ দোকান বন্ধ নহয়। 1250 টকা ল'লে আমাৰ বৃদ্ধসকলৰ যে তেওঁলোকৰ দৰৱ আমি কিনিবলৈ সক্ষম নহ'ম। তো মানুহবোৰো, মহিলাখিনিও সজাগ হৈছে আৰু গম পাই গৈছে যে আগন্তুক দিনত এই বিজেপি দল 1250 টকা ব্লেকমেইল কৰি গোটেইখিনি যে কাম যে কৰিব লাগে, শিক্ষা ক্ষেত্ৰত, চিকিৎসা ক্ষেত্ৰত, খোৱা পানীৰ ক্ষেত্ৰত, বিজুলী যোগান ক্ষেত্ৰত, ৰাস্তা দলঙৰ ক্ষেত্ৰত, গৰখহনীয়াৰ ক্ষেত্ৰত, সেইখিনি তেওঁলোকে কৰা নাই। এতিয়া মানুহ আৰু ভয় নকৰে, এই ব্লেকমেইলৰ জালত আৰু ভৰি নিদিয়ে। মানুহবোৰ, মহিলাখিনি আজি কংগ্ৰেছৰ লগত আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দুইমুখৰ স্থিতি দেখা নাই। 10 ছেপ্টেম্বৰ কৈ আছিল, এতিয়া 10 ছেপ্টেম্বৰ আজিৰ তাৰিখত তেওঁ গোটেই ৰিপৰ্টটো পঢ়িলে নে নাই পঢ়া আমি সেইটোৱে গম পোৱা নাই। আজিৰ তাৰিখত তেওঁ ৰিপৰ্টটো আপলোড কৰিলে হ'ল, নহ'লে একে পুৰণি ফাটা টেপৰ দৰে কথাবোৰ কৈ আছে, ফুচ হৈ গ'ল। আৰু আমি কৈছোঁ আমি 10 ছেপ্টেম্বৰত আমাৰ প্ৰগ্ৰাম হিট হ'ল, আৰু আগন্তুক 10 অক্টোবৰতো আমাৰ প্ৰগ্ৰাম হিট হ'ব, তাৰপিছত অহা 10 নৱেম্বৰতো আমাৰ প্ৰগ্ৰামটো আমাৰ হিট হ'ব। তো এনেদৰে আমাৰ কামখিনি ৰাইজে আদৰিছে, মানুহবোৰে গম পাই গৈছে, গৰু চোৰ, মাটি চোৰ, বুট চোৰ চৰ্দাৰজনক আমি আৰু সহায় নকৰোঁ। অসমত মামিক চান্দা নিদিয়াকৈ কোনো কাম নহয়। গুৱাহাটীৰ ভিতৰত মেকডনাল্ডছ খুলিলে বা ফ্লাইঅভাৰ বনাওঁতে বা কিবা এটা কনষ্ট্ৰাকশ্যন কৰোঁতে অসমৰ ভিতৰত মামিক চান্দা নিদিয়াকৈ কোনো কাম নহয়। এনেকুৱা এটা পৰিস্থিতিৰ পৰা ৰাইজে পৰিত্ৰাণ বিচাৰে।